Good morning everyone and happy new year 2023 সকলোলৈকে মোৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিলে আপোনালোকে হয়তো চাগে বহুতে কিবা কিবি প্ল্যানিং কৰিছে চাগে নতুন বছৰৰ মোৰ তেনেকুৱা একো বিশেষ প্ল্যানিং নাই প্ৰত্যেক বছৰে ঘৰৰ ফ্যামিলিৰ লগতে টাইম স্পেন্ড কৰো এবাৰো হে আগৰবাৰ লিখিয়াকে মা লগতে অলপ মন্দিৰলৈ ওলাই যাম এতিয়া মা ৰেডি হৈছে এফালে আমাৰ মাতাশ্ৰী ৰেডি হৈ আছে অথনপা মোক চিঞৰি আছে হা কিন্তু এতিয়ালৈকে নিজৰে হোৱা নাই হৈছে ৰবি দে হৈছে বাই দ্য ৱে হ্যাপি নিউ ইয়াৰ হয়া মা ৰৈ আছে অলপ বজাৰ কৰি ললো চাকিত ধুব এইখিনি কিনি ললো আমি ৰেডি নে ৰেডি লোৱা আনকালে এফালে পিকনিক খোৱা পাৰ্টি ধেৰ থাকে এবাৰহে পিকনিক খোৱা পাৰ্টি নাইয়ে তেনেকে একদম নিজান হৈ থকা লিখা আছে ন হয় চাগে আমি ঘৰলৈ এতিয়া আহি আছো মন্দিৰৰ পৰা বহুতে ভাল লাগিলে আজি জানুৱাৰীৰ প্ৰথম দিনটোতে মাৰ লগতে মন্দিৰলৈ আহিলো বহুতখিনি ভাল লাগিলে এতিয়া ঘৰতে থাকিম বুলিয়ে ভাবিছো তাতো চাওঁচোন জিমলৈকে চাগে এপাক ওলাই যাম দাদাহঁতে ফোন কৰি আছে খেললৈতো আৰু বেছি দিন নাই চাওঁ কি কৰা হয় জিমতে অকণমান হয়তো প্ৰেক্টিছ কৰাও হ'ব চাগে তাতে গোটেইখিনি মিলি অকণমান ফূৰ্তি কৰিম আৰু জাষ্ট এতিয়া ঘৰ আহি পাইছোহি জিমৰ জুনিয়ৰকেইটাক ফোন কৰিছে সিহঁতে কৈছে যে অলপ ওলাই যাওঁ সিহঁত খানা এটাকে খাওঁ সৰুকৈ চ' ভাবিছোঁ যে এবাৰ সিহঁতৰ লগতে অলপ টাইম স্পেণ্ড কৰিম আৰু সৰুকৈ খানা এটাও হ'ব ঠিক আছে এতিয়া এটাই বাজিলে ইয়াৰ ৰাইজসকল ওলাইছেহি এতিয়া খানা খাব কেতিয়া বনাব কেতিয়া পাৰ্থ আহিলা ন বাহিৰতে ৰৈ আছে যে এয়া বিকি পাৰ্থ এয়া বাইকতে বহি আছে এইটো বিকি বাকী মানুহ ঘৰা ঘৰি যাবই হ'ল বাট আমি এয়া ওলাই আহিছে পিকনিক খাবলৈ বিকি আৰু পাৰ্থ বিকি অলমোষ্ট আমি পিকনিক স্পটৰ ওচৰ পাইছোঁহিয়ে প্লেনিংটো আচলতে আমাক ইনষ্টেণ্ট লোৱা হ'ল সেইটো কাৰণে অলপ প্ৰব্লেম হৈ গ'ল দেৰিও হ'ল বহুতখিনি বজাৰ চজাৰ কৰিবলৈ থাকি গ'ল এতিয়া বজাৰ কৰি আহিমতেই দেৰি হৈ গ'লগৈ আমি এতিয়া পিকনিক স্পটত পাইছোঁহি ঘৰৰ পৰা বেছি দূৰ নহয় ওচৰতে হয় এয়া কামখিনি ৰেডি কৰা হৈছে বহুত দেৰিয়ে হ'ল এতিয়া 2টা বাজিলেগৈ প্ৰায়বোৰ মানুহ পিকনিক খাই গ'লগৈ এজন আমাৰ নিউ কামাৰ্ছ পাৱাৰলিফ্টাৰ পাৰ্থ প্ৰতিম গগৈ প্ৰেক্টিচ কেনেকুৱা প্ৰেক্টিচ চলি আছে আৰু অলপ ইনজিয়ৰ্ড হৈ আছে মানে ভৰি কিন্তু হ'লেও প্ৰেক্টিচ চলি আছে পুৰা ঠিকে আছে ভালকৈ প্ৰেক্টিচ কৰা কৰি আছো আৰু আহিবলগীয়া খেলখনত ভালকৈ খেলিম বুলি ভাত বনাই আকাশে মই শেষ কৰি দিলো মাংসৰ কাৰণে জুই কৰা দিবলৈ কৈছো জুই কৰা জ্বলি আছিলে খৰিকেইডাল দিবলৈ ক'লো কি ধোঁৱা আকাশ এনে ঘৰত কেনেকে বনাব আমাৰ খানা খাব হৈ গৈছে এয়া ৰাইজসকল বহি আছে ষ্টাৰ্ট কৰি দিয়া আৰু খানাটো কেনেকুৱা হৈছে ক'বা
খানাটো ভাল হৈছে মই বনাইছো যে সুমিত্ৰা আকাশ বিকি পৰিলে নহয় হাত ধুবলৈ যায় নদী কাষত হেপাচকে টিপ কথা খাই পৰিলে পাৰ্থ মাফলাখন পিছত এয়া পাৰ্থ প্ৰতি গৈ কিমান খাইছ পাৰ্থ বহুত কষ্ট কৰিলে যিমান দেখিছ কিমান খালি এয়া যি দেখিছ বটল লগাই মজা 4 কেজি মাংস একেই তই খালি তাকেতো কষ্ট কৰিছে ল'ৰাই খাবই আপুনি কিমান খালে মই আজি দেওবাৰ মানে মাছ মাংস নাখাওঁ নেমু দিয়ে খালোঁ এই হাৰ্ডি আছেচোন ইয়াত হাৰ্ডি আছেচোন কৰ এইবোৰ মই নাখাওঁ থকাটো খালোঁ হাৰ্ডি মই খোৱাটো এয়া জুম কৰি দিছো এয়া মাংসই আছে প্লেটত মই নাখাওঁ দে থকা মই খাই দিওঁ নাথাকে এয়া নমিলা খাইছা ন পেটৰ কণ্ডিশ্যন চব ঠিকে আছে ঠিক আছে তোমাৰ চব ঠিকে আছে এভৰিথিং অ'কে আৰু এয়া ব্লগাৰ চবতকে তোমাৰ কাহিনীত বেছি আছে তুমি বেছি খাইছা নেকি বাৰু খোৱা এইটো যে খাই বিকি ঠিক আছে খানাটো ঠিকে হ'ল ভাস্কৰ দা ফাৰ্ষ্ট ক্লাছ তুমি বনোৱা মাংস বেয়া হ'ব নেকি বিকি পাৰ্থ সেইফালে নমিতা উঠিবই পোৱা নাই কি হ'ল সুমিত্ৰা হৈ গ'ল নে বহুত ভাল পালা খাই খানা পিনা খাই আজৰি এতিয়া সামৰিছোঁ আৰু এতিয়া ৰাইজসকল পূৰা লাগি আছে সামৰি আছে বস্তুখিনি আৰু বেছি টাইম নাই ইয়াৰ পৰা ওলাম আৰু এতিয়া বহুতখিনি মানুহ আঁতৰি গ'লেই আমাৰটোতো অহা দেৰিয়ে হৈছিলে খেলৰ আগত আজি লাষ্ট ডায়েটৰ বাহিৰত খানা খালোঁ এতিয়া প্ৰায়খিনি সামৰি হৈ গ'লগৈ যাম আৰু অলপ পিছতে আৰু এতিয়া এয়া ফটোশ্বুট কৰি আছে ফটোশ্বুট কৰি হ'লে আমি ইয়াৰ পৰা ওলাই যাম আৰু বেছি সময় নাই যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ